গাইজ বৰ্তমান আমি যাব ওলাই আছোঁ এটা বিশেষ জেগাটো বৰ্তমান আমি নকওঁ। জেগাটো আপোনাৰ গড়েশ্বৰ চাইডে আছে। আমি এতিয়া যাব ওলাইছোঁ। এতিয়া বাজিল 11টা বাজিল। তো ৰ'দ বহুত দিছে। মোৰ লগত আছে বিমান ভাই। লকডাউন বুলি বহুত দিন আমি ক'তো যোৱা নাই। আজি এটা স্পেচিয়েল জেগা এটাত যাম। সেইটো জেগাত বহুত ইউটিউবাৰ গৈছে আগতে, আমাৰ বিকাশ দাহঁত গৈছে। চ' আমি যাম বুলি ভাবিলোঁ। চাওঁ যাই লওঁ কেনেকুৱা হয়। যাই কেনে জেগাটো দেখাই আছোঁ আমি। তেতিয়ালৈকে চাই থাকোঁ আমাৰ লগত। জেগাটো বৰ্তমান আমি নকওঁ নে কি ইমান ভাই? গাড়ীত আমি বৰ্তমান চাৰিআলি পাৰ হৈ আহিলোঁ। চাৰিআলিত তামান যাম পাইছোঁ। চাৰিআলি পাৰ হৈ ফালে এতিয়া আমি গড়েশ্বৰ লাইনে যাই আছোঁ আৰু এতিয়া এনেকৈ চিধা যাই থাকিব লাগিব। আপোনালোকক দেখাই দিওঁ আমাৰ ৰাস্তাটো। মানে ভালকৈ ইমান টাইমত ব্লগ কৰিব নোৱাৰি নে, তো সেইকাৰণে মাজে মাজে কৰি আছোঁ। মানে ভিডিঅ'টো চাই থাকোঁ। এতিয়া গড়েশ্বৰ পাম। গড়েশ্বৰৰ মানে অলপ টাইম লাগিব যাব পাৰে। গড়েশ্বৰ পাম। তো গড়েশ্বৰত আপোনালোকক লগ পাই আছোঁ। চ' এইটো অলপ চিনেমেটিক চিনখিনি চাই লওক। যদি আপোনালোকে জেগাটোত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। ধুনীয়া জেগা। যাই পেলাই কৈ আছোঁ আমি ক'ত যাম, কাৰণ বহুতে ভিডিঅ'বোৰ আধা চোৱাকৈ গুচি যায়। তো সেইকাৰণে এতিয়ালৈকে কৈ দিয়া নাই আৰু। তো চাই থাকক। মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ। চ' গাইজ ফাইনেলি আমি গড়েশ্বৰ পালোঁ। BTADৰ মানে মেইন মিডিলত আছোঁ। BTAD গড়েশ্বৰ। আমি বৰ্তমান যাই আছোঁ আৰু ইয়াৰ পৰা আৰু 30 কিলোমিটাৰ দূৰত। এতিয়া বাজিল 12টা বাজিল। আমি লাগভাগ 1টা বজাত পাই যাম। ৰাস্তা বহুত মানে জাম, মানে ওৱান ৱে ৰাস্তা ন, সেইকাৰণে জাম বহুত। এয়া গড়েশ্বৰৰ চকত আমি এণ্ট্ৰি কৰিছোঁ। গড়েশ্বৰৰ চকটো অলপ যাওঁতে দেখাই দিম। তো চাই থাকক। লোকেশ্যনত যাই আছোঁ। গড়েশ্বৰখন আপোনালোকক দেখাওঁ। তাৰপিছত মেইন লোকেশ্যনত যাই আছোঁ। চাই থাকক। বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। আমি তো গাইজ বৰ্তমান আমি গড়েশ্বৰত সোমালোঁ। গড়েশ্বৰত কিবা এটা খাবৰ কাৰণে সোমালোঁ। এয়া কচুৰিৰো চাহ লৈছোঁ। ইমান ভাই চাহৰ মাজতো বেলেগ ৰাইডত চাহটো বহুত ইম্পৰ্টেণ্ট। চ' চাহটো খাওঁ, কচুৰিটো খাওঁ, খাই কেনে আকৌ আমি যাম। চাই থাকক। বেছি নাই, 15 কিলোমিটাৰমান আছে। ইয়াতে ৰৈ দিলোঁ। ইয়াৰ মানে লোকেশ্যনটো এটা বেলেগ ভাল লাগিছে, সেইকাৰণে ইয়াত ৰৈ দিলোঁ। এইটো অলপ পেচাব চেচাব কৰি লওঁ, সেইকাৰণে ৰৈ দিলোঁ। ইয়াত ৰাস্তা খুবেই ভাল, কিন্তু অলপ প্ৰব্লেম মানে কি ৰাস্তাৰ বহুত স্পীড ব্ৰেকাৰ আছে, সেইকাৰণে সেইটোৱে প্ৰব্লেম। চ' যি নহওক লোকেশ্যনটো অলপ চাই লওক। মানে ভাল লাগিছে, সেইকাৰণে লোকেশ্যনটো আপোনাক দেখাম বুলি ভাবিলোঁ। চাই লওক। ঠিক আছে। দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো। ইয়াতে অলপ ৰৈ দিওঁ। দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। তেনে গাইজ আমি বৰ্তমান আপোনালোক যে ভিউবোৰ দেখালোঁ সেইবোৰ পাৰ হৈ আহি এতিয়া বগামাটি পামে আৰু বেছি নাই, অলপমান আছে। চ' এতিয়া কৈ দিলোঁ, তেতিয়াও কৈ দিয়া গৈছিল। চ' আমি যাই আছোঁ বগামাটি গ্ৰাছলেণ্ড। আৰু তাতে আপোনালোকে ধুনীয়া ধুনীয়া ভিউ পাব, দেখা পাব। চ' ইয়াত এটা কিন্তু বস্তু কৈ দিওঁ যে মই ইয়াত এটা বস্তুৰ খেতি বহুত হয়, সেইটো হৈছে কলগছ। কলগছৰ খেতি বহুত মাত্ৰাত কৰে। এই দেখিবলৈ পাইছে মোৰ আগত এইবিলাক কলগছৰ খেতি, তাৰমানে বিঘা বিঘা হিচাপত কলগছৰ খেতি কৰে। চ' যিখিনি
গ্ৰাছলেণ্ড এয়া নেচাৰৰ বিউটি ইয়াহু সো বহুত কষ্ট হ'ল আমাৰ আহোঁতে ইয়াত ৰাস্তা বহুত বেয়া অফ ৰোডিং বহুতখিনি তাৰ মাজতো আমি আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ বাইক আমি আনিব পৰা নাই মাজতে এক জেগাত থৈ আহিছোঁ ইয়াতে চ' ইয়াৰ কিছুমান আমি ভিউ দেখাম এতিয়া আমাৰ লগত আহি থাকক গ্ৰাছলেণ্ডৰ কথা শুনি আছিলোঁ মানে ভাবা নাছিলোঁ ইমান যে ধুনীয়া লাগিব আহোঁতে বহুত কষ্ট হৈছে আমি আহিছোঁ ৰঙিয়াৰ পৰা যিয়ে নহওক ৰঙিয়াৰ পৰা আহিলেও বহুত ভাল লাগিছে মানে পুৰা দিলছে কৈছোঁ মানে বহুত হেপী ফিল হৈছে বগামাটি আগতে বহুত আহিছোঁ কিন্তু এনেকুৱা এটা ভিউ দেখা নাছিলোঁ ত' আপোনালোকক দেখাই আছোঁ আপোনালোকে এনজয় কৰিব আমিও এনজয় কৰিম ইমৰান ভাই বৰ্তমান গ্ৰাছলেণ্ডৰ ফিলিং কেনেকা নেক্সট লেভেল বুলি কয় যে নেক্সট লেভেল আৰু এই আপোনাৰ জেগাটো চাই লওক চ' আমি যাব ওলালোঁ বহুতখিনি শ্বট ল'লোঁ এইবোৰ এডিটিং হোৱাৰ পিছত আপোনালোকে দেখা পাব এতিয়া ভিউটো লাষ্ট দেখাই নিওঁ এটা মানে আল্টিমেট লেভেল প্লেচ আৰু মেইনলি অসমত মই এনেকুৱা প্লেচত আহি পোৱা নাছিলোঁ আজিলৈকে আজি আহি এনেকুৱা লাগিছে মানে নেক্সট লেভেল এই চব ভাই ইয়াতে পাৰ্টি কৰি আছে চ' আমি যাই আছোঁ ঘৰলৈ অসমৰ স্কটলেণ্ড বুলি ক'ব পাৰি আৰু বিচ লাইফ সেইবোৰ বিচত মানুহ বহি আছে গা ধুই আছে আৰাম চাল লৈ আহিছে চ' কিবা এটা বেলেগ লাগি আছে আৰু ৰিয়েলি বহুত ভাল লাগিছে ইমান এক্সপেক্টেশ্যন নাছিলে যে ইমান ভাল লাগিব কিন্তু আহি কেনে ফিল হৈছে এই মানুহে টেণ্ট টানি কেনে ইয়াতে পাৰ্টি কৰি আছে সঁচাই বহুত ভাল লাগিছে কিমান ভাই প্লেন এবাৰ আছিল আমাৰ প্লেন কৰি থাকে লাডাখত বেছি প্লেন কৰে কিন্তু আজি অসমত আহি কেনে লাডাখৰ ফিল এটা লৈ আছোঁ আমি কেনেকুৱা এটা ভিউ চোৱা না বে কোনোবা যে দুখী হৈ আছে মানে মন চন বেয়া কিবা কাৰণে টেনশ্যন ইয়াত ফ্ৰেণ্ডৰ লগত আহক আহি কেনে এনজয় কৰক বহুত হেপী ফিল হ'ব আৰু মা কচম কৈছোঁ বে বহুত ভাল লাগিব এক্সট্ৰা লেভেল কিবা এটা মানে ফিল হ'ব ইয়াতে চ' আপোনালোকেও আহক
আৰু আমাক ছাপোৰ্ট কৰিব আমি ফ্ৰেচাৰ্ছ ব্লগাৰ বুলি ক'ব লাগিব আমি মেইনলি ভিডিঅ' বনাওঁ টেক্স চেনেল কাৰ বাইক ৰিলেটেড সেইবোৰ ইনফৰমেশ্যন দিওঁ আৰু মন গ'লে এনেকৈ ফুৰিব আহোঁ আহি কেনে ভিডিঅ' বনাওঁ ভাল ভাল লোকেশ্যন দেখাম বেছি আমাৰ ব্লগ নাই আমাৰ বেছিভাগ কাৰ বাইক ৰিলেটেড সেইবোৰ আপডেট দি থাকোঁ বিকজ আমাৰ কামে সেইটো আমি সেইটোৱে বিজনেছ কৰোঁ গাড়ীৰ বিজনেছ কৰোঁ ছেকেণ্ড হেণ্ড বাইক ছেকেণ্ড হেণ্ড কাৰ যেনেকুৱা যি বাইক লাগে আমি পাৰাখিনি কভাৰ কৰোঁ চ' আজি উইকেণ্ড বুলি ফুৰিব আহিলোঁ ছানডেৰ মজা ল'লোঁ অলপ আমাৰ টেক চেনেলটোৰ লিংক এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম তাতে যে আপোনালোকে চেক কৰিব আৰু ক'ব কেনেকুৱা লাগিল আৰু নেক্সট চেনেলটো চাই কেনে গম পাব আমি গাড়ীৰ আপডেট দি থাকোঁ চ' বহুত বিউটিফুল প্লেচ খোজকাঢ়ি দেখাই আছোঁ আপোনালোকে মানে নাহিলেও মানে চাই কেনে ফিলটো ল'ব পাৰিব ইমান শ্বৰ্টকৈ দেখাই আছোঁ সোধো নেকি আপুনি নাহিল ব্লগিং খাই কেনে লাগিল চ' মজাকৈ দেখাই আছোঁ আপোনালোকে ফিলটো লৈ থাকক আমি যাব ওলাইছোঁ সেইকাৰণে লাষ্টৰ পৰা দেখাই যাই আছোঁ ইয়াত একেলগে দুটা নদী আছে এইফালে এটা আৰু সেইফালে এটা কিন্তু দুইফাল হৈ কেনে আহিছে ৰ'দো বৰ বহুত ৰ'দ দিছে ৰ'দ দিলেও বেয়া লগা নাই কিন্তু ভাল লাগিছে ইয়াত আহোঁতে গৌমেট ভাইক লাগ পালোঁ আগতে দাদাৰ ভিডিঅ' চোৱা নাই কিন্তু আজি ফাৰ্ষ্ট লগ পালোঁ লগ পাই ভাল লাগিল ক'ত ক'ত তোমাৰ ৰঙীয়া ৰঙীয়া ঠিকে আছে ইয়াতে কেনেকৈ পালা এইখন ভাল লাগিছে ভাল লাগিছে না আমিতো বহুতবাৰ আহিছোঁ আজি আৰু লগৰ কেইজনক লৈ আহিলোঁ আমাৰ ডমিনাৰ গ্ৰুপ এটা আছে ডমিনাৰ ৰাইডিং ক্লাব গুৱাহাটী সেইকেইজনক লৈ আহিলোঁ ত' সেইটোৱে আৰু সেইটোৱে পৰা আৰু ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নিশ্চয় কৰিম ভাই মোৰটো কৰি দিব মোৰ নামটো ইমৰান হুছেইন ঠিক আছে আপোনাক চাই দিওঁ চাৰ্চ কৰিম ঠিক আছে ভাইয়াত খাই দিয়ে Hello, subscribe to DOC Guwahati. আৰু তেওঁৰ চেনেলটো আৰু ইমৰান ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে গাইজ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ভাইহঁতক লগ পাব গুৱাহাটী ডমিনাৰ্ছ অ'নাৰ ক্লাব স্থান হাউচ বাইক লাগ পালোঁ ইয়াতে চ' শ্বট এটা লৈ ল'লোঁ চ' আমাৰ সকলোৰে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ লিংক চেনেলবোৰৰ লিংকবোৰ ইনষ্টাগ্ৰাম ডেছক্ৰিপশ্যন থাকিব চ' সকলোৱে এবাৰ যাই চাব ভাই যাই থাকোঁ ঠিক আছে বাই বাই খুদাহাফিজ খুদা হাফিজ তো গাইজ ইউটিউবাৰ এজন লগ পালোঁ গৌমেট চানৱাজ নাম হয় ভালকৈ মাতিলোঁ কথা পাতিলোঁ ভালে লাগিল বহুত ছাপৰ্টিভ হয় আন্নন হয় আন্নন হ'লেও ৰাইডাৰ হোতা হে ভাই চব ভাই ভাই হোতা হে চ' বঢ়িয়াকৈ মাত দিলে হেণ্ডছেক কৰিলোঁ ভিডিঅ' বনালোঁ এনেকুৱা ছাপৰ্টিভ হ'ব লাগে ৰাইডাৰ মানে ভাই চ' আমি যাই থাকোঁ নেক্সট বাইকখন লৈ কেনে আৰু ঘৰৰ ফালে ওলাম আৰু যি নহওক ভাল লাগিল বহুত ইয়াতে মানুহবোৰ যাব ওলাইছে আৰু চব ঘৰে ঘৰে আমিও যাওঁ লকডাউনৰ কথা বেছি টাইম ৰখিব নোৱাৰোঁ পুলিচে ধৰিব পাৰে চ' যাই থাকোঁ চ' গাইজ এতিয়া বৰ্তমান আমি ঘৰত যাই আছোঁ চ' অলপ বৰষুণ দিব পাৰে চ' অলপ ৰৈ দিছিলোঁ মাজতে এতিয়া ঘৰত যাই আছোঁ চ'
তো লাষ্টত ঘৰ যাই পেলাই আপোনালোকক লগ পাই আছোঁ মানে এতিয়া অলপ বতৰটো বেয়া আছোঁ এতিয়া আৰু ভিডিঅ' নবনাওঁ কাৰণ মোবাইলটো বাহিৰত থোৱা থাকিলে গুচি যাব পাৰে টাটা বাই বাই ফাইনেলি আমি বাইহাটা চাৰিআলি পালোঁ এতিয়া চাহ পূৰা স্পেচিয়েল গাখীৰ চাহ আৰু ভুজিয়া খাই আছোঁ কিন্তু যিমান দেখাব পাৰোঁ দেখালোঁ আৰু এতিয়া ঘৰত যাওঁ বৰষুণ আহিছে মাজে অলপমান জিকিলোঁ যি নহওক গাইজ যিমান পাৰোঁ দেখালোঁ আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব চ' এইখিনিতে আৰু বাই বাই